চলি আছে ফেসবুকৰ ইউজ কৰিলে পইচা দিব লাগিব তেনেকুৱা এটা উৰা বাতৰি চলি আছে। হেল্ল' বন্ধুরা, গুৱাহাটীৰ মাজমজিয়াৰ পৰা আপোনালোকৰ মৰমত দীপক। আমাৰ এইকেইদিন কি হৈ চলি আছে, ফেসবুকৰ ইউজ কৰিলে পইচা দিব লাগিব তেনেকুৱা এটা উৰা বাতৰি চলি আছে। ঠিক আছে, এতিয়া মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে, কিয়নো নিউজতো দি দিছে বোলে ফেসবুক ব্যৱহাৰকাৰীসকলৰ বোলে এতিয়া পুৰা পইচা লোৱা হ'ব। মানুহকেইটা নিউজত দেখি কিনে পাগলা হৈ গৈছে। মই কিছুমান নিউজ চেনেলক জনাওঁ যিসকলে এনেকুৱা দিয়ে, যিটো মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰে, তেনেকুৱা নিউজ যাতে প্ৰকাশ নকৰে। মই তাকে যদি দিব পাৰে, একো নাই, দিলেও একো প্ৰব্লেম নাই, কিন্তু ফুল্লি দিব লাগে। এনেকুৱা আধা আধৰুৱা দি কিনে মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় মোৰ মতে। আপোনাৰ যোনটো আপোনাৰ মাক যুগাৰ পৰাকে যিটো আপোনাৰ পোষ্ট কৰিছিল, তাত তেনেকুৱা একো লেখা নাই নৰ্মেল ইউজৰ কাৰণে পইচা দি কিনে আপুনি ফেচবুক ইউজ কৰিব লাগিব বুলি। ঠিক আছে, তাত লিখা আছে খালি ব্লু বেছৰ কথা, যোনটো আমি ব্লু বেছ বুলি ক'বলৈ গ'লে ভেৰিফাই যে একাউণ্ট হয়, নামৰ আগত যে এটা ব্লু টিক থাকে ৰাইট চিনৰ, সেইটো ব্লু টিকটো ল'বলৈ হ'লেহে আমি পইচা দি কিনে মান্থলি পইচা দি নাই ল'ব লাগিব বুলি স্পষ্টকৈ মাৰ্ক জুকাৰবাৰ্গৰ পোষ্টত লিখা আছে। তেনেকৈ কোনো ধৰণৰ একো লেখা নাই যিটো আমি নৰ্মেল ইউজ কৰিলে আমি ফেচবুকক পইচা দিব লাগিব বুলি, তেনেকুৱা কোনো লিখা নাই। ঠিক আছে, কোনো বিভ্ৰান্তি সৃষ্টি হ'ব নালাগে। ধৰি লওক এতিয়া সলমান খানৰ নামত ফেচবুকত ধেৰ একাউণ্ট খোলা আছে, আপুনি কেনেকুৱা চিনি পাব কোনটো তাতো অৰিজিনেল সলমান খান? বা শ্বাহৰুখ খানৰ নামত ধেৰ একাউণ্ট খোলা আছে, তাৰ ধৰি লওক আপুনি শ্বাহৰুখ খানৰ একাউণ্টটো কোনটো অৰিজিনেল একাউণ্ট আপুনি কেনেকৈ চিনি পাব? এতিয়া চিনি পাবলৈ হ'লে অৰিজিনেল একাউণ্টটো চিনি পাবলৈ হ'লে আপুনি কি জানিব লাগিব? এই ব্লু বেছটোৰ কথাটো বুজি পাব লাগিব, গম পাইছেনে? এই যদিহে তাত ব্লু বেছ এইটো কাৰেক্ট চিনটো আছে, তেতিয়া গম পায় যে সেই একাউণ্টটো ফেক নহয়, সেইটো ৰিয়েল একাউণ্টটো সেইটোৱে হয় বুলি। ঠিক আছে, সেইকাৰণে ডাঙৰ চেলিব্ৰিটিকেইটাই কি কৰে, সেই ব্লু বেছটো ইউজ কৰে। তাৰমানে বুজি পাইছেনে আপোনালোকে? সেই ব্লু বেছটো ইউজ কৰে যাতে বহুত শ্বাহৰুখ খানৰ নামৰ মাজত এই ব্লু টিক থকাটো যে অৰিজিনেল একাউণ্ট বুলি, তেতিয়া আমি তাৰমানে চিনি পাম। সেই ব্লু বেছটো ল'বলৈ কাৰণে আগতে ফ্ৰী আছিল, সেই ব্লু বেছটো এতিয়া ল'বলৈ কাৰণে আমি এতিয়া যোনে ব্লু বেছ ল'ব, তেতিয়া সেই মান্থলি কিবা এটা পইচা দি কিনাই ল'ব লাগিব তাৰমানে সেই ব্লু বেছটো। ঠিক আছে, বহুতৰ মাজৰ পৰা এই একাউণ্টটো চিনাকি কৰিবৰ কাৰণে ব্লু বেছ ব্যৱহাৰ কৰা হয়, একটা কথাত ক'বলৈ গ'লে। ঠিক আছে, আমাৰ নৰ্মেল ইউজৰ কাৰণে আমাৰ একাউণ্ট আছে, আমাক ব্লু বেছৰ কোনো দৰকাৰ নাই, আমি নৰ্মেল ইউজ কৰোঁ, আমাক ব্লু বেছৰ লগত কোনো কথা নাই, পইচা কোনো কথা নাই, নৰ্মেল ইউজৰ কাৰণে পইচা কোনো কথাই নাহে। এতিয়া কি কৰিছে মাৰ্ক জুকাৰবাৰ্গে, পইচা দিব লাগিব আৰু গভৰ্ণমেণ্ট কিবা আইডিৰ লগত ভেৰিফাই কৰিব লাগিব, তাৰপিছতহে আপুনি ব্লু টিকটো পাব। ঠিক আছে, অলপ কষ্ট কৰি দিছে যাতে ফেক একাউণ্টকেইটা কমে, তাৰমানে বুজি পাইছে নহয়? ইয়াৰ কাৰণে, আৰু বেলেগ কাৰণ নাই। আৰু এই ব্যৱস্থাটো আমাৰ ইয়াত হোৱা নাই বৰ্তমান, এইটো প্ৰথমতে ফেচবুকে দুটা দেশত ৰোল আউট কৰিব, তাৰমানে ট্ৰায়েল পিৰিয়ডত ৰাখিব। তাৰমানে সেইটো হৈছে আপোনাৰ এটা নিউজিলেণ্ড আৰু এটা হৈছে অষ্ট্ৰেলিয়া, এই দুটা দেশতহে চলিব প্ৰথমতে, তাৰ পিছতহে এই ব্যৱস্থাটো বেলেগ দেশলৈ নিয়া হ'ব। ঠিক আছে, এতিয়া বৰ্তমান আমাৰ ইণ্ডিয়াত এইটো অহা নাই। যদি আপোনালোকে জানিব মন, মই এই পষ্টটো অসমীয়াত ট্ৰেন্সলেট কৰি দিম, আপোনালোকে ভালকৈ পঢ়ি ল'ব পাৰে। ঠিক আছে, মই এইটো আপোনালোকক দি দিম বাৰু, নিজকে সুৰক্ষিত ৰাখক। ঠিক আছে, আপোনালোকৰ মৰমৰ দীপক এতিয়া জনাইছোঁ, বাই বাই।